নমস্কাৰ আসাম গভৰ্ণমেণ্ট এমপ্লয়িজ ইনফৰমেশ্যন চেনেলটোলৈ আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। আজি পুনৰ আমাৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছোঁ। গতিকে ছাৰ-বাইদেউসকল বলক আমি আগবাঢ়ি গৈ আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জানি লওঁ। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আপোনালোকে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু নতুনকৈ অহা ছাৰ-বাইদেউসকলে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ছাৰ-বাইদেউসকল আজিৰ আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে আমাৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ হাউচ ৰেণ্ট অৰ্থাৎ গৃহ ভাত্তা কৰ্তন কৰাৰ ওপৰত আমাৰ ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে এটা কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। হয় ছাৰ-বাইদেউসকল, আমাৰ ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে ৰাজ্যৰ বিভিন্ন বিভাগৰ DDO-সকলক এই পত্ৰখনৰ জৰিয়তে নিৰ্দেশ দিছে যে আমাৰ ৰাজ্যৰ যিসকল চৰকাৰী কৰ্মচাৰীয়ে চৰকাৰী বাসভৱনত থাকে অৰ্থাৎ চৰকাৰী কোৱাৰ্টাৰত থাকে আৰু গৃহ ভাত্তাও লাভ কৰি আছে, তেনে চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহাৰ বিল আগন্তুক সময়ত হাউচ ৰেণ্ট অৰ্থাৎ গৃহ ভাত্তা বাদ দি বনাবলৈ বিত্ত বিভাগে DDO-সকলক নিৰ্দেশ দিছে। গতিকে ছাৰ-বাইদেউসকল এয়া নিশ্চয় ৰাজ্য চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ যে আমাৰ ৰাজ্যৰ যিসকল চৰকাৰী কৰ্মচাৰী চৰকাৰী বাসভৱনত অৰ্থাৎ কোৱাৰ্টাৰত থাকে আৰু হাউচ ৰেণ্ট লাভ কৰি আছিল, তেনে চৰকাৰী কৰ্মচাৰীসকলৰ হাউচ ৰেণ্ট অৰ্থাৎ গৃহ ভাত্তা কৰ্তন কৰা হ'ব। ছাৰ-বাইদেউসকল আজিৰ আমাৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে আমাৰ ৰাজ্য চৰকাৰে ৰাজ্য চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা কঠোৰ আইন বনাইছে, যিখন আইন চৰকাৰী কৰ্মচাৰীসকলে অমান্য কৰিলে অৰ্থাৎ উলংঘা কৰিলে আমাৰ ৰাজ্য চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলক বাধ্যতামূলক অৱসৰ দিব। হয় ছাৰ-বাইদেউসকল, আপোনালোকে ইয়াত চাওক কি কৈছে। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীলৈ বিশেষ নিৰ্দেশনা চৰকাৰৰ। এতিয়াৰে পৰা দিছপুৰৰ অনুমতি অবিহনে কৰিব নোৱাৰিব দ্বিতীয় বিবাহ। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগৰ অতিৰিক্ত মুখ্য সচিবৰ কঠোৰ নিৰ্দেশনা। নীতি উলংঘা কৰিলেই ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা। বিভাগীয় তদন্তৰো সন্মুখীন হ'ব লাগিব এনে চৰকাৰী কৰ্মচাৰীয়ে। প্ৰয়োজনত বাধ্যতামূলক অৱসৰৰ বিধিও হ'ব প্ৰযোজ্য। অতিৰিক্ত মুখ্য সচিব নীৰজ বৰ্মাই জাৰি কৰিছে এই নিৰ্দেশনা। কোনো কৰ্মচাৰীয়ে পত্নী স্বামী থকা অৱস্থাত কৰিব নোৱাৰিব দ্বিতীয় বিবাহ। হয় ছাৰ-বাইদেউসকল, এতিয়াৰে পৰা যদি ৰাজ্যৰ কোনো চৰকাৰী কৰ্মচাৰীয়ে দ্বিতীয় বিবাহ কৰাব বিচাৰে তেন্তে তেওঁ দিছপুৰৰ পৰা অনুমতি ল'ব লাগিব, অৰ্থাৎ ৰাজ্য চৰকাৰৰ অনুমতি সাপেক্ষেহে চৰকাৰী কৰ্মচাৰী এজনে দ্বিতীয় বিবাহ কৰিব পাৰিব। অন্যথা যদি এই আইন অমান্য কৰে উলংঘা কৰে তেন্তে ৰাজ্য চৰকাৰে তেনে চৰকাৰী কৰ্মচাৰীসকলক বাধ্যতামূলক অৱসৰ দিব পাৰে। গতিকে ছাৰ-বাইদেউসকল এয়া নিশ্চয় ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা কঠোৰ আইন, যিখন আইন অমান্য কৰিলেই চৰকাৰী কৰ্মচাৰীসকলে শাস্তি ভুগিব লাগিব। গতিকে আশা কৰিছোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু নতুনকৈ অহা ছাৰ-বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।